যদিও আমি আধুনিক মাইক্ৰস্কোপৰ আৱিষ্কাৰকৰ বিষয়ে সঠিককৈ ক'ব নোৱাৰোঁ, তেওঁ জানিব পৰা মতে চন 1590 চন মানত জকাৰিয়াছ জেনছনে আধুনিক মাইক্ৰস্কোপৰ আৱিষ্কাৰ কৰিছিল। সেই আৱিষ্কাৰকৰ পাছতেই আমাৰ আশে পাশে পানীত, আমাৰ খাদ্যত আৰু আমাৰ চাৰিওফালে এটা নতুন ক্ষুদ্ৰ ক্ষুদ্ৰ জগত দেখিবলৈ আৰু জানিবলৈ পালোঁ। তো আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এয়া আপুনি দেখিব পাইছে মাইক্ৰস্কোপত মৌ আৰু এয়া হৈছে সৰু সৰু পৰুৱাবোৰ দেখিবলৈ এনেকুৱা ধৰণৰ, অলপ অদ্ভুত আৰু ভয়ানক নহয়নে বাৰু? এয়া মাইক্ৰস্কোপত পৰুৱাৰ চকু। এয়া মাইক্ৰস্কোপত কলমৰ বল এনেকুৱা ধৰণৰ। যদি আমাৰ নখবোৰ মাইক্ৰস্কোপত চাওঁ, আমি এনেধৰণে দেখিবলৈ পাওঁ। আৰু আমি ডেইলি দাঁত মাজা ব্ৰাছবোৰ যদি মাইক্ৰস্কোপৰ তলত চাওঁ, ঠিক এনেদৰে দেখিবলৈ পাওঁ। এয়া হয় মোবাইলৰ ডিছপ্লেৰ ক্ষুদ্ৰ ক্ষুদ্ৰ পিক্সেলবোৰ। আৰু বৰ্তমান বিশ্বব্যাপী আতংকৰ সৃষ্টি কৰা এয়া হৈছে কৰোনাৰ ছবি মাইক্ৰস্কোপৰ তলত। এয়া মানৱ শৰীৰৰ চুলিবোৰ। আমি যদি এক ড্ৰপ পুখুৰীৰ পানী আনি মাইক্ৰস্কোপৰ তলত চাওঁ, তেনেহ'লে এনেধৰণৰ বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ অদ্ভুত ধৰণৰ সৰু সৰু জীৱবোৰ দেখিবলৈ পাওঁ। আজিৰ যুগৰ ডাঙৰ বেমাৰ কেঞ্চাৰ, এই কেঞ্চাৰৰ মৰি যোৱাৰ চেলবোৰ দেখিবলৈ ঠিক এনেধৰণৰ। তো বন্ধুসকল, আজিলৈ বিদায় লৈছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।